8 মাৰ্চত মহাশিৱৰাত্ৰি ঘটিব 4টা শুভ কাকতালীয় ঘটনা। সেইদিনা বিশেষ কিছুমান সামগ্ৰী দান কৰিলে নিশাটোৰ ভিতৰতে ধনী হোৱাৰ লগতে পুৰণি ঋণৰ পৰা মুক্তি পাব পাৰে। হিন্দু ধৰ্মত ভীষণ গুৰুত্বপূৰ্ণ এক উৎসৱ হ'ল মহাশিৱৰাত্ৰি। হিন্দু পঞ্জিকা অনুসৰি ফাগুন মাহৰ কৃষ্ণ চতুৰ্দশী তিথিত মহাশিৱৰাত্ৰি পালন কৰা হয়। চলিত বছৰৰ অৰ্থাৎ 2024 চনত মহাশিৱৰাত্ৰিৰ দিনা সৰ্বথা সিদ্ধিসহ এলানি শুভযোগ সৃষ্টি হ'ব। 8 মাৰ্চত মহাশিৱৰাত্ৰি ঘটিব 4টা শুভ কাকতালীয় ঘটনা। সেইদিনা বিশেষ কিছুমান সামগ্ৰী দান কৰিলে নিশাটোৰ ভিতৰতে ধনী হোৱাৰ লগতে পুৰণি ঋণৰ পৰাও মুক্তি পাব পাৰে। মহাশিৱৰাত্ৰিৰ দিনা ভগৱান শিৱক ঘি দান কৰিলে তেওঁ প্ৰসন্ন হয়। ইয়াৰ উপৰিও এই দিনটোত ঘি দান কৰিলে আপোনাৰ সমস্যাৰ পৰা মুক্তি পাব। লগতে ঘৰত যদি কোনো সমস্যা বা নেতিবাচক শক্তি থাকে সেয়াও দূৰ হ'ব। মহাশিৱৰাত্ৰিৰ দিনা ভগৱান শিৱক গাখীৰ দি অভিষেক কৰা খুবেই শুভ বুলি কোৱা হয়। যিসকলে মহাশিৱৰাত্ৰিৰ দিনা গাখীৰ দান কৰে তেওঁৰ কুণ্ডলীত দুৰ্বল চন্দ্ৰ শক্তি লাভ কৰে আৰু সেই ব্যক্তিয়ে মানসিক শান্তি পায়। মহাশিৱৰাত্ৰিৰ দিনা কলা তিল দান কৰা উচিত। কলা তিল দান কৰিলে পিতৃপুৰুষ প্ৰসন্ন হয় আৰু জন্মকুণ্ডলীৰ পিতৃ দোষ দূৰ হয়। এই দিনটোত কলা তিল দান কৰিলে আপোনাৰ পুৰণি কামবোৰ সম্পূৰ্ণ হৈ উঠিব। মহাশিৱৰাত্ৰিৰ দিনা কোনো অভাৱী লোকক বস্ত্ৰ দান কৰিলে আপোনাৰ জীৱনৰ আৰ্থিক সমস্যা দূৰ হয়। ঘৰত উপাৰ্জন বৃদ্ধি পায়, ঋণৰ পৰা মুক্তি পোৱা যায় আৰু শিৱৰ আশীৰ্বাদো লাভ কৰিব পাৰিব। নিউজ ডেস্ক ৰিপোৰ্ট লাইভ জামুগুৰি হাট।